নমস্কাৰ সকলোকে আসাম ৰেচিপি চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ ৰঙালাও ফুলৰ এটা পকৰি ৰেচিপি লৈ আহিছোঁ। আহকচোন ৰেচিপিটো মই কেনেকৈ বনালোঁ চাওঁ। ৰেচিপিটোৰ বাবে লাগিব বেচন। মই ইয়াত আধা কাপ বেচন লৈছোঁ। বেচনখিনি ভালদৰে চালি ল'ব। জলকীয়া 3টা, নিমখ সোৱাদ অনুসৰি মই ইয়াত এচামুচ ব্যৱহাৰ কৰিছোঁ। পিঁয়াজ মই এটা পিঁয়াজ লৈছোঁ। ৰঙালাও গছৰ ফুল মই ফুলখিনি এনেদৰে তিয়াই থৈছোঁ। প্ৰথমতে এই ফুলখিনি বাছি ল'ব লাগিব। ৰঙালাও গছৰ ফুলত বহুতো সৰু সৰু পৰুৱা থাকে, সেইবাবে মই তিয়াই লৈছোঁ। এতিয়া ভিডিঅ'টোত দেখুওৱা ধৰণে ৰঙালাও ফুলকেইটা বাছি পেলাব। বাছিবলৈ একেবাৰে সহজ। পিছৰ অংশটো ভিডিঅ'টোত দেখুওৱা ধৰণে কাটি দিলেই ফুলটো ধুনীয়াকৈ ওলাই আহে। মই এনেদৰে আটাইকেইটা ফুল বাছি লৈছোঁ। এতিয়া পিঁয়াজটো কাটি ল'ব লাগিব। পিঁয়াজটো কাটোতে মিহি মিহিকৈ কাটিব। যিমান পাৰি পাতলকৈ কাটিলে ভালদৰে বেচনৰ লগত ঘোল খাই যায়। পিঁয়াজখিনি কাটি হোৱাৰ পিছত জলকীয়াকেইটাও মিহি মিহিকৈ কাটি পেলাব। মই ইয়াত 3টা জলকীয়া ব্যৱহাৰ কৰিছোঁ। এতিয়া বেচনখিনিত পিঁয়াজ আৰু জলকীয়াখিনি মিলাই পেলাব লাগিব। মই বেচনখিনিত প্ৰায় এচামুচৰ সমান নিমখ দি লৈছোঁ। এতিয়া কাটি লোৱা পিঁয়াজখিনি বেচনখিনিত দি দিছোঁ। আৰু জলকীয়াখিনিও দি দিছোঁ। এতিয়া এইখিনি বেচনখিনিত ভালদৰে মিলাই পেলাম। আপোনালোকে ইচ্ছা কৰিলে ইয়াত জলকীয়া পাউডাৰ, ধনিয়া পাউডাৰ আৰু জিৰা পাউডাৰ ব্যৱহাৰ কৰিব পাৰে। এতিয়া পানী ব্যৱহাৰ কৰিব লাগিব। মই পানী প্ৰায় 1 কাপ ব্যৱহাৰ কৰিছোঁ। পানীখিনি একেবাৰে দি নিদিব, অলপ অলপকৈ দিব। মই ভিডিঅ'টোত দেখিছে অলপ অলপকৈ পানীখিনি ব্যৱহাৰ কৰিছোঁ। এনেদৰে অলপ অলপকৈ পানী দি গোটেই বেচনখিনি ভালদৰে মিলাই পেলাব। এনেদৰে বেচনৰ ঘোল এটা বনাই প্ৰায় আধা ঘণ্টাৰ কাৰণে বেচনখিনি থৈ দিব। আধা ঘণ্টামানৰ পিছত মই এখন পেন জুইত পাতি লৈছোঁ। পেনখন গৰম হোৱাত মই তেল দিছোঁ। তেল প্ৰায় 5 চামুচৰ সমান ব্যৱহাৰ কৰিছোঁ। এতিয়া ৰঙালাও ফুলটো ভিডিঅ'টোত দেখুওৱাৰ ধৰণে বেচনত লেটিয়াই পেলাব। এনেদৰে বেচনত লেটিয়াই তেলখিনি দি দিব। মই তেলখিনি গৰম হোৱাৰ পিছত গেছটো ল' ফ্লেমত ৰাখিছোঁ। ফুলটো মাজে মাজে এনেধৰণে লুটিয়াই দিব, চাব যাতে তলত লাগি নধৰে। এইটোৱেই আছিল মই আপোনালোকলৈ আজি লৈ অহা ৰঙালাও ফুলৰ ৰেচিপি। এইটো বনাবলৈ খুবেই সহজ নহয়নে?
আপোনালোকে এই পকৰীটো ভাতৰ লগতো ট্ৰাই কৰিব পাৰে, চাহৰ লগতো খাব পাৰে আৰু ৰেচিপিটো কেনেকুৱা পালে মোক জনাবচোন। ধন্যবাদ।